আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেন্তে আপুনি লাভ কৰিব পাৰিব 2,40,000 টকাৰ চৰকাৰী ঘৰ। এতিয়াৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে আপোনালোকে অনলাইনত আবেদন কৰিব পাৰিব। অনলাইন প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু আপোনাৰ মোবাইলৰ পৰাই আপুনি অনলাইন আবেদন কৰিব পাৰিব। কেনেকৈ কৰিব এইটো ভিডিঅ'ত দেখাই দিয়া হৈছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে আপুনি আপোনাৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব আৰু সাৰ্চ কৰি দিব ক্ৰম ব্ৰাউজাৰ সাৰ্চ কৰিব pmayg তাৰপিছত আপুনি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত একেবাৰে ওপৰত চাব আপোনালোকে pmayhfa urban এতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এতে 2 নম্বৰত চাব সিটিজেন অ্যাসেসমেন্ট। তো এতে আহি কিনে আপুনি এপ্লাই অনলাইনত ক্লিক কৰি দিব। তো ক্লিক কৰাৰ পিছত এনেকুৱা পেজ আপোনালোকৰ সন্মুখত ওপেন হৈ যাব। এতিয়া আপুনি দুটা অপচন দেখা পাইছে আধাৰ আৰু ভাৰ্চুৱেল আইডি। তো আপোনালোকে আধাৰত ক্লিক কৰি দিব। আধাৰত ক্লিক কৰি দিয়াৰ পিছত আপুনি আধাৰ নাম্বাৰটো ইয়াতে বহাই দিব আৰু মোবাইল আধাৰত যেটো নাম আছে সেম টু সেম ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত ইয়াতে এটা টিক লগাব। মই আধাৰ নাম্বাৰটো বহাই লৈছো। তাৰ পিছত আপোনালোকক দেখাই আছো। তো আধাৰ নাম্বাৰটো বহাৰ পিছত আপুনি চেক মাৰি দিব। চেক মাৰাৰ পিছত আপুনি আপোনাৰ সন্মুখত মেইন পেজটো ওপেন হৈ যাব। তো এতিয়া আপুনি ষ্টেটটো সিলেক্ট কৰিব লাগিব আপোনাৰ যেটো হয়। মোৰ আসাম কাৰণে আসাম দিছো। তাৰ পিছত ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত এতে 4 নম্বৰত আছে আৰ ইউ ফ্ৰম প্লেনিং এৰিয়া। মোৰ নহয় সেইকাৰণে নদী দিছো। তাৰ পিছত চাব জেন্ডাৰটো আপুনি আপোনাৰ যেটো হয় সেইটো দি দিব। তাৰ পিছত ফাদাৰ্স নেম এতে বহাই দিব। তাৰ পিছত আছে এজ অফ হেড অফ দা ফ্যামিলি। তা আপোনাৰ ঘৰৰ যেজন মুৰব্বী এই মুৰব্বীজনৰ বয়স এতে দি দিব আৰু প্ৰেজেন্ট এড্ৰেছ এন্ড কন্টাক্ট ডিটেইলছ। তো আপুনি এড্ৰেছ দি দিব। তো ঘৰৰ নম্বৰ দি দিব। নেম অফ দা স্ট্রিট। তাৰ পিছত সিটি নাম, পিন নাম্বাৰ আৰু মোবাইল নাম্বাৰ দিয়াৰ পিছত আপোনাৰ প্ৰেজেন্ট এড্ৰেছ আৰু পার্মানেন্ট এড্ৰেছ যদি একে হয় তেনেহলে আপুনি ইয়াতে টিক মাৰ্ক বহাই দিব। সৰি মোৰ পেজটো ব্যাক হৈ গৈছিলে। এতিয়া চাব আপুনি এড্ৰেছটো বহাৰ পিছত মেৰিটেল স্ট্যাটাস আপুনি যদি মেৰিড হয় মেৰিড দিব আৰু নহলে আনমেৰিড দি দিব। তাৰ পিছত আধাৰ আইডি টাইপ এতে আপুনি আপোনাৰ যেটো আছে পেন কাৰ্ড থাকিলে পেন কাৰ্ড, পাসপোর্ট, ভোটার আইডি আপুনি যিকোনো এটা দিলে হৈ যাব। তাৰ পিছত চাওক নাম এতে আপোনাৰ নামটো দি দিব। রিলেশন এতে আপুনি ইয়াতে আপোনাৰ ফ্যামিলি মেম্বাৰ ডিটেইলছ এতে আপোনাৰ ফ্যামিলি মেম্বাৰৰ নাম দিব লাগিব। তো এটা এটাকে এতে ফিল আপ কৰিব লাগিব। তো ফ্যামিলি মেম্বাৰৰ নাম এতে দিব। তাৰ পিছত রিলেশন দিব আপোনাৰ লগত কি সম্পৰ্ক এটো দিব। জেন্ডাৰ দি দিব আৰু বয়স আৰু আধাৰ নাম্বাৰ তাৰ পিছত আইডি প্রুফ যেটো দিয়ে। তাৰ পিছত বাকি বেলেগ যদি কোনো ডকুমেন্টস থাকে তার নাম্বার এতে দি দিব। তাৰ পিছত
দিয়াৰ পিছত চাব আপুনি ইয়াতে এড কৰাৰ পিছত আপুনি তো আপোনাৰ যিমানবোৰ ফেমিলি আছে আপুনি এড কৰি গোটেইকেইটাৰ নাম ইয়াতে বহাই দিব। তাৰপিছত ৰিলিজিয়ন, তো হিন্দু মুছলিম আপুনি যিটো হয় কাষ্ট দি দিব। তাৰপিছত ৱেদাৰ পাৰ্চন উইথ ডিজেবিলিটি, তো আপোনাৰ শাৰীৰিকভাৱে কোনো বিকলাংগ আছে না নাই সেইটো ইয়াতে দিব। ন' থাকিলে ন', এছ থাকিলে এছ দি দিব। তাৰপিছত ৱেদাৰ দ্য ফেমিলি অনছ এনি হাউচ এনিৱেৰ ইন ইণ্ডিয়া, তো এইটো আপুনি ন' দি দিব। তাৰপিছত হ'ব অনাৰশ্বিপ ডিটেইলছ অফ এক্সিষ্টিং হাউচ, তো আপুনি অন দি দিব। অকুপেশ্যন আপোনাৰ বৃত্তি যি হয় সেইটো ইয়াতে দি দিব। দিয়াৰ পিছত ইয়াতে চাব এভাৰেজ মান্থলি ইনকাম অফ হাউচ হোল্ড, আপোনাৰ ঘৰৰ মুৰব্বীজনৰ মাহেকীয়া ইনকাম কিমান আপুনি ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত ইয়াতে আপুনি চেক মাৰ্ক এটা বহাই দিব। বহাই দিয়াৰ পিছত ইয়াতে চাব কেপচা, ইয়াতে যেইকেইটা আছে সেইকেইটাই আপুনি চেম টু চেম বহাই দিব। বহাই দিয়াৰ পিছত ছেভ অপশ্যনত ক্লিক কৰি দিব। তো মই সম্পূৰ্ণখিনি গোটেইখিনি ফিল আপ কৰি লওঁ, তাৰপিছত দেখাই দি আছোঁ। তো আপোনালোকে চাব পাৰিছে ছাবমিট কৰাৰ পিছত মোৰ এপ্লিকেশ্যনটো ছাবমিট হৈ গৈছে। ইয়াতে চাব মোৰ ইউৰ এছেছমেণ্ট ID ইজ, মোৰ আইডিটো আহি গৈছে। তো এইটো আপুনি স্ক্ৰীনশ্বট নাইবা ছেভ কৰি ৰাখি থৈ দিব। তো তাৰপিছত এইটো আপুনি কেনেকৈ চেক কৰিব যে আপোনাৰ এপ্লিকেশ্যনটো একচেপ্ট হৈছে না নাই, তো মই নেক্সট ভিডিঅ'ত জনাই দিম। তো থেংক ইউ।